11 অধ্যায় 29 পদটো চাওঁ। কি লিখা আছে মাতি দিয়কচোন। मथी 11:29। मेरा जुआ अपने ऊपर उठा ले और मुझसे सीखो, क्योंकि मैं नम्र और मन से दीन हूँ और तुम अपने मन में विश्राम पाओगे। কি কৈছে? তোমালোকে মোৰ জুৱলি লোৱা কৈছে। তোমালোকে মোৰ জুৱলি লোৱা, মোৰ জুৱলি সুবৈজ্য আৰু ইয়াৰ ভাৰো লঘু। জুৱলিটো আমাৰ যিবিলাকে না খেতি কৰে তেওঁবিলাকে জানে। জুৱলিত কি কৰে? জুৱলিটো এনেকুৱা এডাল বাঁহ নিচিনা আৰু এইফালে এটা গৰু এটা বান্ধি দিয়ে, মাজতে নাঙলৰ হেৰিটো থাকে আৰু আনটো ফালে আন এটা গৰু এটা বান্ধি দিয়ে আৰু নাঙলটো মাজত থাকে। দুইটাই যেতিয়া টানে নাঙলটো গুচি যায়। কিন্তু অকলে যেতিয়া এটাই টানে তেতিয়াতো বহুত কষ্ট হয়। প্ৰভুৰ বাক্যই কৈছে যে তোমালোকে মোৰ জুৱলি লোৱা। তেওঁৰ জুৱলিটো একফালে তেওঁ আছে, তেওঁ কৈছে আনফালে আপুনিও। আপুনি একো কৰিব নালাগে, কৈছে সুসহ্য ইয়াৰ ভাৰ ল'ব, তেওঁ টানি লৈ যাব। কিন্তু আমি তেওঁৰ জুৱলিত টানি য'ত নাখাওঁ, আমাৰ মন নাই। আমি নিজে কষ্ট কৰি মৰিম লাগিলে, নিজে কষ্ট কৰি থাকিম। তেওঁ কৈছে তেওঁৰ জুৱলিৰ মানুহ কৈছে। মই আজি যিটো হেৰি পঢ়িছোঁ, মই তাত দেখা পাইছোঁ প্ৰভু যীশুৱে না, আমি মথিয়ে লিখা উপবাৰ্তাত যদি চাওঁ 10 অধ্যায়ৰ এনেকৈ 10-11 ইমানত যদি চাওঁ না, প্ৰভু যীশুৱে প্ৰথমতে কি কৰিছিলে যে তেওঁ 12জন শিষ্যক না 12জন শিষ্যক তেওঁ পঠাইছিলে। তেওঁ 12জন শিষ্যক পঠাইছিলে আৰু সেই 12জনক তেওঁ ক্ষমতা দিছিলে যে তোমালোক যোৱা আৰু যাওঁতে ঈশ্বৰৰ ৰাজ্য ঘোষণা কৰা যে ঈশ্বৰৰ ৰাজ্য আহি আছে আৰু তোমালোকে ৰোগীবিলাকক সুস্থ কৰা, নহয়নে, আনকি মৃতককো তোলা বুলি কৈছে। কিন্তু কৈছে যে যিবিলাকে গ্ৰহণ কৰে মানে তো তেওঁবিলাকক তোমালোকে কুশল, তেওঁবিলাকৰ ঘৰত কুশল হওক বুলি ক'বা, আৰু যিবিলাকে গ্ৰহণ নকৰে তো তাৰ পৰা গুচি যাবা। কোনোখন ঠাইত যদি তোমালোকক তাৰণা কৰে, কষ্ট দিয়ে, কৈছে তাৰ পৰা সেই নগৰৰ পৰা পলাই যাবা বুলি কৈছে। পলাই যাবা, গুচি যাবা তাৰ পৰা। লোকত কৈছে যে যেতিয়া যাবা, যেতিয়া তাৰণা দিয়ে, তোমালোকক যেতিয়া গ্ৰহণ নকৰে, যেতিয়া যাবা আনকি ভৰিৰ ধূলিও তাতে জোকাৰি থৈ যাবা। প্ৰথমতে আমি দেখিলোঁ তেওঁ 12জন শিষ্য তেওঁ পঠালে। এই 12জনৰ মাজতে আমি আৰু ঘটনা কিছুমান দেখা পাওঁ। তেওঁবিলাকে যাওঁতে না একবাৰ একজন মানুহে তেওঁৰ পুতেকটোক যে লৈ আহিছিলে, তাৰ মিৰ্গী বেমাৰ আছিলে, সি পানীত পৰে, জুইত পৰে, এনেকুৱা তো তাক সুস্থ কৰিব নোৱাৰিলে। যেতিয়া নোৱাৰিলে তেতিয়া তেওঁ দেউতাকে যীশুৰ ওচৰত লৈ আহি ক'লে যে হে প্ৰভু, কৰোঁ মোৰ ল'ৰাটো এনেকুৱা অৱস্থা, তাক আপুনি তাক সুস্থতা দান কৰক, কাৰণ আপোনাৰ শিষ্যবিলাকৰ ওচৰত লৈ আহিছিলে, তেওঁবিলাকে নোৱাৰিলে। এতিয়া প্ৰভুৱে তেওঁবিলাকক গালি পাৰিছে কি বুলি? এই অবিশ্বাসীৰ বংশ বুলি, এই অবিশ্বাসীৰ বংশ, মই তোমালোকৰ লগত কিমান কাল থাকিম? কি কাৰণে নোৱাৰিলে? আমি যেতিয়া প্ৰাৰ্থনা কৰোঁ, আপুনি যেতিয়া প্ৰাৰ্থনা কৰে বিশ্বাসেৰে প্ৰাৰ্থনা কৰিব লাগে। বিশ্বাস কি কৈছে ইব্ৰীত? বিশ্বাস হৈছে আশা কৰা বিষয়ৰ নিশ্চয় জ্ঞান আৰু অদৃশ্য বিষয়ৰ প্ৰমাণ প্ৰাপ্তি বুলি কৈছে। তো অদৃশ্য বিষয় হোৱা নাই, আপুনি ভাবি আছে, কৈ আছে প্ৰভু এইটো হ'বই, মই জানো, তুমি দিবাই। আৰু সেই বিশ্বাসত যেতিয়া আপুনি থিৰে থাকে, আচৰিত আচৰিত শক্তি দেখিব।
আন এটা ঘটনাত আমি দেখা পাওঁ যেতিয়া প্ৰভু যীশুৱে এবাৰ শিষ্যবিলাকক ক'লে তোমালোক নাৱৰে গৈ থাকা মই প্ৰাৰ্থনা কৰিবলৈ তেওঁ পৰ্বতত উঠিল তেওঁ প্ৰাৰ্থনা কৰি ৰাতি পুৱাবৰ সময়ত তেওঁ যেতিয়া পানীৰে খোজকাঢ়ি গৈছে তেওঁবিলাকে দেখা পাইছে ভূত বুলি হাহাকাৰ লগাইছে সেই ভূত সাগৰৰ মাজত পানীৰ মাজত না পুৱা ৰাতি তেওঁবিলাকে কিমান ভয় পাইছে প্ৰভুৱে কৈছে এই ভূত নহয় মই হে আৰু পিতৰে তপ্তপাই যদি আপুনি হয় তেতিয়া মোকো খোজকাঢ়িবলৈ দিয়ক পানীৰ ওপৰত প্ৰভুৱে কৈছে আহা পিতৰে একদম আৰু প্ৰভুৰ ফালে চাই খোজকাঢ়ি যাব ধৰিলে হঠাৎ ভাবিলে সি যে পানীত খোজকাঢ়িছে সেই ভাবিলে যে ভাবিলে সি এতিয়া ডুবিবলৈ ধৰিলে ধৰি হাহাকাৰ হে প্ৰভু মই মৰো মোক বচাওঁ সি ক'লে অল্প বিশ্বাস তোমালোকৰ বিশ্বাস এটা সৰিয়হ গুটিৰ সমানো যদি হয় তেতিয়াও তোমালোকৰ না এই পৰ্বতটো সাগৰত পৰবই বুলি ক'লে এইটোও পৰিব আমাৰ দৃষ্টি প্ৰভুৰ ফালে যেতিয়া থাকে আৰু সেই বিশ্বাসত যেতিয়া আমি থিৰে থাকোঁ তেতিয়া আমি আচৰিত মহিমা দেখিবলৈ পাওঁ কেইদিনমান আগতে আমাৰ শৰ্মাই ক'লে না দানিয়েল ঈশ্বৰে দেখাইছে দানিয়েলৰ প্ৰাৰ্থনা আৰু চাইছে দানিয়েলে 21 দিনত এনচাৰ পাইছিলে আৰু 21 দিনটো শৰ্মাই এতিয়া যিটোৰ কাৰণে প্ৰাৰ্থনা কৰিব আছিলে সেইদিনা শেষ কামেই খতম আৰু যিটো ভাবিছিলে নহ'ল আৰু হ'ল আৰু আচৰিতভাৱে সেই মুহূৰ্ত ঈশ্বৰে যি দেখাইছিল উত্তৰ দেখিবলৈ পায় প্ৰেজ দ্য লৰ্ড 17 তাৰিখ এইফালে ল'ৰাৰ পৰীক্ষা ছোৱালী পৰীক্ষা দিব গৈছে বিশেষ কৈছে মই অকলে ঈশ্বৰে মোক কৈছে এৰি দে মোৰ বাক্য এতিয়াই এৰি দে আৰু মানুহ আহি আছে আৰু বাইবেল লৈ গৈ আছে প্ৰাৰ্থনা কৰিছে আৰু মই ঠাণ্ডা খুৱাই আছোঁ আৰু ঘৰত প্ৰাৰ্থনা কৰি আছে আৰু গৈ আছে আৰু সেইদিনাই কিমানৰ কথা কৈছিলে 1 লাখ পালোঁ হয় 2 লাখ পালোঁ হয় অলপ কম নহয় এটা গিফ্ট আহে প্ৰেজ দ্য লৰ্ড আত্মাই যেতিয়া কয় আপুনি আত্মাত যেতিয়া চলে না ঈশ্বৰে তেতিয়া আচৰিত কাৰ্য কৰিব পাৰে আমি দেখোঁ তাৰপিছত তেওঁ 70জন চিলেক্ট কৰিলে 70জনক চিলেক্ট কৰি তেওঁ বেলেগ বেলেগ ঠায়ে পঠাইছে 2জন কৰি যে তহঁত আগতে যা এইবোৰ ঠাইত তাৰপিছত তেওঁ যাব লাগিব আমি প্ৰথম 12জনৰতো অলপ সন্দেহ থাকি পেলাই এইবোৰ কৰি আহিলে সেইটো ক'ৰবাত ভূত খেদাইছে আৰু ফূৰ্তি পাইছে আহি পেলাই কৈছে এই আমাৰ কথা প্ৰভু ভূতবিলাকেও আমাৰ কথা মানে প্ৰভুৱে কৈছে এইবোৰত আনন্দ কৰাতকৈ তোমালোকৰ যে নাম ওপৰত লিখা থাকিব তাতেহে আনন্দ কৰা আজি আপোনাক মোক তেওঁ সেনেকৈ ব্যৱহাৰ কৰিব খোজে 70জনক তেওঁ ব্যৱহাৰ কৰিলে 2জনকৈ পঠাই দিলে তেতিয়াও ক'লে যিয়ে তোমালোকক গ্ৰহণ কৰে তেওঁ মোকে গ্ৰহণ কৰে তোমালোকে এইফাল নাযাবা য'ত থাকিবলৈ দিয়ে মাতে তাতে থাকিবা যি দিয়ে তাতে খাবা এইটো হৈছে জীয়াই খাব যেতিয়া তেওঁ মৃত্যুক জয় কৰি জি উঠিলে তেতিয়া কি কৈছে যে স্বৰ্গত আৰু পৃথিৱীত সকলো ক্ষমতা মোক দিয়া হ'ল এই হেতুকে তোমালোক যোৱা আৰু প্ৰথমতে তেওঁ কৈছিল যে অকল জিউজবিলাকৰ ওচৰতহে যাব দিছে প্ৰথম 12জন বা পিছৰ 70জন অকল যিহুদীবিলাকৰ মাজতহে গৈছিল ইছৰাইলৰ হেৰুৱা মেৰবিলাক বিচাৰিহে গৈছিলে প্ৰথম কি কৈছিলে তুমি এই চমৰীয়া গাঁৱত নাযাবা এইবোৰ লগত নোসোমাবাও যিবোৰ আমাৰ মানুহ সেইবোৰক ওলাই পেলাই তুমি বচোৱা কিন্তু লাষ্টত কি কৈছে যে তোমালোক গোটেই জগতলৈ ওলাই যোৱা ভয় নকৰিবা মই তোমাৰ সঙ্গে আছোঁ পাচনি কৰ্মত কি কৈছে তেওঁবিলাকে যেতিয়া ভয়ত আছে তেতিয়া কি কৈছে যে তোমালোকে এতিয়া ওলাই নাযাবা জেৰুজালেম এৰি নাযাবা কিন্তু যেতিয়া পবিত্ৰ আত্মা তোমালোকৰ ওপৰত আহিব তেতিয়া তোমালোক মোৰ সাক্ষী হ'বা প্ৰেজ দ্য লৰ্ড পাচনি কৰ্ম 2 অধ্যায় পঢ়িলে আমি কি পাওঁ আচৰিত পবিত্ৰ আত্মা এই 50 দিনীয়া পৰ্বৰ সময়ত একেলগে গোট খাই প্ৰাৰ্থনা কৰি আছিলে পবিত্ৰ আত্মা তেওঁবিলাকৰ ওপৰত জুইৰ নিচিনা জীৱা হৈ ওলাই থাকিলে আৰু বেলেগ বেলেগ ভাষাত কথা ক'ব এতিয়া প্ৰভু যীশু আমাৰ লগত নাই
কিন্তু তেওঁ অংগীকাৰ কৰা তেওঁৰ আত্মা পবিত্ৰ আত্মা আজি আপোনাৰ মোৰ লগত আছে, যিয়ে মোক সিদিনা ক'লে তই মোৰ বাক্য এৰি দে, তেওঁ নক'লে তো মই এৰি নিদিম। যিয়ে আপোনাক চলাইছে, যিয়ে না হৰেণ দাসৰ ওপৰেদি হাত পাৰ হৈ গৈছে, যিয়ে কাম কৰিবলৈ পঠাইছে, নহয় দেওবাৰ মই তোমাৰ গৃহত যাব লাগিব, প্ৰেজ দ্য লৰ্ড, যাব নলগা, নোহোৱা, নুবুজা, কি কৈছে তুমি নেদেখা, তুমি নুবুজা, তোমাৰ বধৰ অগম্য চিন্তা কৰি পাৰ নোপোৱা কথা মই তোমাক জনাম বুলি কৈছে। কেনেকৈ হ'ব সেইটো নাজানো, কিন্তু হ'ব। কিবা পদক্ষী আমাৰ এজিৰ গ্ৰুপতে তাতে দিছে, গ্ৰুপত এটা হেৰিত সাক্ষ্য দিছে, এটা পৰিয়াল ঘৈণীয়েক গিৰিয়েক দুইটাৰে সন্তান নাই, 50 বছৰ বয়স হৈছে ঘৈণীয়েকৰ, আৰু 50 বছৰ বয়সত দুটা এহাল ল'ৰা, দুটা সন্তান জন্ম দিছে। প্ৰেজ দ্য লৰ্ড। কত তেওঁবিলাকে দিছে যে ঈশ্বৰৰ কি আশীৰ্বাদ। মানুহে কি কয় 50 বছৰ বয়স হৈ গৈছে, তাৰপিছত তেওঁবিলাকে সন্তান পাইছে। আচৰিত যিবোৰ ঘটনা জগতৰ মানুহে বিশ্বাস কৰিব নোৱাৰে। সেইকাৰণে বাৰে বাৰে বাইবেলে কৈছে যে জগতৰ মানুহে নাজানে, কিন্তু তোমালোকে হ'লে জানা। আপোনাক বিচাৰ কৰিব পৰা, আপোনাক বিচাৰ কৰিব পৰা শক্তি দিছে। কিছুমান ঠাইত গ'লে আপোনাৰ মনটোৱে আগতে কয় এইটো বৰ ঠিক নহয়। কিছুমান মানুহক লগ পালে আপোনাৰ অন্তৰত আগতেই কয় যে এইটো ঠিক নহ'ব নেকি, ইয়াৰ পৰিস্থিতি ঠিক নহয়, আপোনাক তাৰ পৰা খেদাই দিব কয় যায়। আৰু কোনে কয়, কোনে কৰে? পবিত্ৰ আত্মাই আপোনাক মুখ শুনায়। যেতিয়া তেওঁৰ আৱাজ শুনে, তেওঁৰ জুৱলি যেতিয়া লয় নহয়, এভৰিথিং ইজ পচিবল আপোনাৰ কাৰণে। তেওঁ কৈছে যে তোমালোকে মোৰ জুৱলি লোৱা। সেইকাৰণে না মঠিত কি কৈছে, হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল মোৰ ওচৰলৈ আহা, মই তোমালোকক জিৰণি দিম। আন এটা ঠাইত কৈছে যে মানুহবিলাকে তেওঁবিলাকৰ সমাজত কি ক'ব, তেওঁবিলাকৰ পৰিয়ালবিলাকে কি ক'ব, এইটো বুলি ভাবি প্ৰভুক তেওঁবিলাকে গ্ৰহণ নকৰে। কৈছে প্ৰভুৰ বাক্যত কৈছে যে যিবিলাকে মোক অস্বীকাৰ কৰে, শেষৰ দিনা মই তাক অস্বীকাৰ কৰিম। যিবিলাকে মোৰ বাক্যত লাজ পায়, যিদিনা তেওঁ প্ৰতাপেৰে আহিব, সিদিনা সেই মানুহক তেওঁ লাজ পাব। আপুনি তেওঁৰ বাক্য ক'বলৈ লাজ পায় নেকি? আপুনি কাৰোবাৰ কাৰণে প্ৰাৰ্থনা কৰিবলৈ, আপুনি জানে এই মানুহটোৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগিছিল, বিপদ আছে, বেজাৰত আছে, অকল প্ৰাৰ্থনাই নহয়, আনকি যদি অভাৱত আছে, হয় আপুনি ভাড়ে পাচিয়ে দিব নোৱাৰে, কিবাটো এটা দিব পাৰে, কিবাটো এটা দিব পাৰে। যদি আপুনি সেইমতে চলে, আচৰিত মহিমা দেখিবলৈ পাব। আমি দেখা পাইছোঁ যেতিয়া আপুনি পাচলি কৰ্ম কৰিব, তেতিয়া আপুনি 9-10 কৰ্ণেলিয়াছৰ কথা দেখা পাইছে। কৰ্ণেলিয়াছ এশৰ সেনাপতি, তেওঁ নাজানে, তেওঁ জানে যে তেওঁ ঈশ্বৰ, যি ঈশ্বৰক তেওঁ হেৰি কৰে, ভক্তি কৰে, তেওঁ ঈশ্বৰৰ অন্তৰ সৰল অন্তৰেৰে তেওঁ ঈশ্বৰক ভক্তি কৰে, তেওঁ দুখী দৰিদ্ৰক দান দক্ষিণা কৰে আৰু সদায় কৰে। মানুহে ভাল পাওক বেয়া পাওক বুলি নহয়, তেওঁ নিজৰ অন্তৰৰ পৰাই কৰে। আৰু আমি দেখা পাইছোঁ যে তেওঁক পবিত্ৰ আত্মাই দূত পঠাই পেলাই তেওঁক জনাইছে, তেওঁক সপোন দেখাইছে, তেওঁক সপোনো নহয়, দিনৰ 3টামান বজাত তেওঁক দেখাইছে যে তেওঁ হেৰিক মাতিব লাগে, পৌলক মাতিব লাগে, পিতৰক মাতিব লাগে। আৰু আমি দেখা পাইছোঁ যে তেওঁ যি সপোন দেখিছিল, সেই সপোন মতে তেওঁ মানুহ পঠাই দিলে, যে জোখাত দুজন মানুহ পঠাই দিয়া, তাতে পিতৰ বুলি মানুহজন আছে, তেওঁক মাতি আনিব লাগে ঘৰত। আচৰিত কথা, সেইমতে মানুহ গৈছে আৰু সঁচাকৈ তাতে পালে, পিতৰক পালে আৰু মাতি লৈ আহিল ঘৰত। আৰু মাতি যেতিয়া আনিলে, তেওঁ অকলে নহয়, তেওঁৰ গোটেই পৰিয়াল, বংশ পৰিয়ালক মাতি গোট খুৱাইছে যে ঈশ্বৰে এনেকুৱা হেৰি কৰিছে মোক। আৰু তাত কৈছে সিদিনা অনেকে প্ৰভুত বিশ্বাস কৰে। আপোনাৰ অন্তৰতো কেতিয়াবা উদগাইছে, আপোনাৰ অন্তৰতো কেতিয়াবা কথা কৈছে, কিন্তু পবিত্ৰ আত্মাৰ আৱাজটো
শুনাৰ পিছতো আপুনি অস্বীকাৰ কৰিছে। পবিত্ৰ আত্মাৰ কথা শুনাৰ পিছতো আপুনি মানি ল'বলৈ টান পাইছে, নহয়নে? আমি লোকে লিখা হ'ব পাৰে তাৰ 10 অধ্যায় 19 পদটো যদি চাওঁ, তাতে আমি কি দেখা পাওঁ? সেই 70জন যেতিয়া উলটি আহিছিলে তেওঁবিলাকে কৈছে, পাছে সেই 70জনে আনন্দেৰে উলটি আহি ক'লে, হে প্ৰভু, আপোনাৰ নামৰ দ্বাৰাই ভূতবোৰো আমাৰ বশীভূত হয়। তেওঁবিলাকক ক'লে, স্বৰ্গৰ পৰা বিজুলীৰ নিচিনাকৈ মই ছয়তানক পৰা দেখিলোঁ। চোৱা, সাপ আৰু কেঁকোৰা বিছা গছকিবলৈ আৰু শত্ৰুৰ সকলো পৰাক্ৰমৰ ওপৰত তোমালোকক ক্ষমতা দিলোঁ, তাতে একোৱে তোমালোকৰ কোনো প্ৰকাৰে হানি নকৰিব। তথাপি আত্মাবোৰ যে তোমালোকৰ বশীভূত হয় এই কথাত আনন্দ নকৰি কি কৈছে? তোমালোকৰ নাম যে স্বৰ্গত লিখা আছে তাৰ নিমিত্তে আনন্দ কৰা। আমি দেখোঁ লোকে লিখা হ'ব এটা 10 অধ্যায় 23 আৰু 24 পদত চাওক, তাতে কৈছে, পাছে তেওঁলোকৰ ফাললৈ ঘূৰি গুপুতে ক'লে, তোমালোকে যি দেখিছা তাক দেখা চকুবোৰ ধন্য। কিয়নো মই তোমালোকক কওঁ যে তোমালোকে যি দেখিছা তাক অনেক ভাৱবাদী আৰু ৰজাই দেখিবলৈ ইচ্ছা কৰিও দেখিবলৈ নাপালে, আৰু তোমালোকে যি শুনিছা তাক শুনিবলৈ ইচ্ছা কৰিও শুনিবলৈ নাপালে। আপোনাৰ মোৰ জীৱনত আমি যি দেখিলোঁ, যি শুনিলোঁ, কৈছে আমাতকৈ আগতে থকা ভাৱবাদীবোৰে, সেই ভাৱবাদীবিলাকে ইচ্ছা কৰিও, ৰজাবিলাকে ইচ্ছা কৰিও তেওঁবিলাকে ইয়াত নাপালে। তেওঁ কৈছে আমাৰ চকু ধন্য। প্ৰেজ দ্য লৰ্ড। আমি তেওঁৰ সন্তান। বাৰে বাৰে তেওঁ কয় তুমি মোৰ সন্তান। তেওঁ কয় মই তোমাক ব্যৱহাৰ কৰোঁ, মোৰ জুৱলি তুমি লোৱা। আমি লোকে লিখা হ'ব পাৰে 12 অধ্যায়ত আমি সেই তাকে দেখা পাইছোঁ, তেওঁ যে আমাক স্বীকাৰ কৰিব বা অস্বীকাৰ কৰিব। কি কৈছে? 12 অধ্যায় 8 পদত কৈছে, মই তোমালোকক কওঁ, মানুহবিলাকৰ আগত যিকোনোৱে মোক স্বীকাৰ কৰে, মানুহৰ পুত্ৰইও ঈশ্বৰৰ দূতবিলাকৰ আগত তেওঁক স্বীকাৰ কৰিব। কিন্তু মানুহবিলাকৰ আগত যিকোনোৱে মোক অস্বীকাৰ কৰে, ঈশ্বৰৰ দূতবিলাকৰ আগত তেওঁকো অস্বীকাৰ কৰা হ'ব। আৰু যিকোনোৱে মানুহৰ পুত্ৰৰ অহিতে কথা কয় তেওঁক ক্ষমা কৰা হ'ব, কিন্তু পবিত্ৰ আত্মাৰ অহিতে নিন্দা কৰাজনক ক্ষমা কৰা নহ'ব। প্ৰেজ দ্য লৰ্ড। আমি একো নকৰোঁ। ঈশ্বৰৰ শক্তি, পবিত্ৰ আত্মাই আপোনাক মোক যেতিয়া ব্যৱহাৰ কৰিব খোজে, আমি যেতিয়া সমৰ্পণ কৰোঁ আৰু যেতিয়া তেওঁৰ সেই অথৰিটিত আমি যেতিয়া কথা ক'বলৈ ধৰোঁ, আচৰিত মহিমাবিলাক হয় না। আমাৰ চম্পা বাইদেৱে সেইদিনা মোক ফটোটো পঠাইছিল। ছোৱালীজনী চিঞৰি আছে, একদম ভৰি হাত মাৰি চিঞৰি আছে। আপুনি কি ভাবিব? এতিয়া মইনো কি কৰিম? মানুহে বা কি ভাবিব? মই যদি যীশুৰ নামত প্ৰাৰ্থনা কৰোঁ, এইটো বা ভাল হ'ব নে নহয়? ইমান হাল্লা কৰি আছে, আৰু যদি নহয় মানুহে মোক কি ক'ব? তো মানুহক যদি ভাল লগাবলৈ বিচাৰোঁ, আমি ঈশ্বৰৰ কাম কৰিব নোৱাৰোঁ। মানুহক যদি মানুহৰ কথামতে যদি আমি চলিব লাগে, তেতিয়াহ'লে আমি ঈশ্বৰৰ আশীৰ্বাদৰ পৰা বঞ্চিত হ'ম। কিন্তু বাইদেউ সেইটো নাচালে, আৰু তেওঁ সেই ভনীগৰাকীৰ ওপৰত হাত ৰাখি প্ৰাৰ্থনা কৰিলে, আৰু তাই সুস্থ হ'ল। অনেকে দেখিলে, টিচাৰবিলাকেও দেখিলে, বাকীবিলাকেও দেখিলে যে বাইদেউ প্ৰাৰ্থনা কৰিলে ভূত ওলায়। প্ৰেজ দ্য লৰ্ড। সেই একে আশীৰ্বাদ আপোনাক দিছে। ইভেন কৈছে যে মৰাবিলাককো জীয়াবা। সেই বিশ্বাস যিদিনা আপোনাৰ হ'ব, মোৰ হ'ব, তেতিয়াহে আচৰিত আমি সেই কামত। কিন্তু পবিত্ৰ আত্মাই যেতিয়া আপোনাক চলাব, তেওঁ যেতিয়া আপোনাক নিবাস কৰিব, কি কৈছে? তোমালোকে নাজানানে যে তোমালোকৰ দেহ মোৰ মন্দিৰ? মন্দিৰ যদি পৰিষ্কাৰ নহয়, মন্দিৰ যদি লেতেৰা বস্তুৰে ভৰি থাকে, পবিত্ৰ আত্মাই আপোনাৰ তাতে বাস কৰিব নোৱাৰে। মই কোৱা নাই যে আপুনি বহুত ধাৰ্মিক, একো পাপে কৰা নাই, এনেকা নহয়। আপুনি যদি যিকোনো বেয়া থটছ, যিকোনো বেয়া চিন্তা, যিকোনো ঈৰ্ষা, হিংসা এনেকাবোৰ বা খং ৰাগ যেতিয়া আহে, তেতিয়াই যদি আপুনি ঈশ্বৰ কৰে, প্ৰভু মোক ক্ষমা কৰা, মোৰ মনটো এনেকা হৈছে, মোক তাৰ পৰা মুক্তি দিয়া। আৰু সেই মুহূৰ্ততে কৈছে তেওঁ আপোনাক
সেই পাপৰ পৰা মুক্ত কৰি আপুনি পৰিষ্কাৰ হ'ল। সেই মন্দিৰত কি কৈছে, আন এটা ঠাইত লিখিছে না, তোমালোক শিশুবিলাকৰ নিচিনা যদি নোহোৱা স্বৰ্গ ৰাজ্যত সোমাবলৈ নাপাবা। শিশুবিলাক কেনেকুৱা, এতিয়াই মাৰপিট একদম, অলপ পিছতে আকৌ লগ হৈ পেলাই খেলিব ধৰিছে, হয়নে? আমিও যে হয় আমি না ভুল কৰিছোঁ, কিন্তু প্ৰভুৰ ওচৰত আহি যেতিয়া আকৌ সেই একেদৰে প্ৰভু মোক ক্ষমা কৰা, মই আৰু এইটো নকৰোঁ। প্ৰভুৱে আপোনাক মোক প্ৰেম কৰে, তেওঁ আপোনাক মোক ব্যৱহাৰ কৰিব খোজে, তেওঁৰ নিচিনা কৰিব খোজে। আমি দেখা পাইছোঁ তেওঁৰ নিচিনা কৰিব খোজে আপোনাক, কিন্তু বহুতে আমি তেওঁৰ নিচিনা হ'বলৈ তেওঁৰ শক্তিটোত আমি বিশ্বাস কৰোঁ, তেওঁৰ শক্তিটো আমাৰ ভাল লাগে, কিন্তু আমি তেওঁৰ শিষ্য হ'ব নিবিচাৰোঁ, আমি বিশ্বাসী হৈ থাকিব বিচাৰোঁ। শিষ্য আৰু বিশ্বাসীৰ মাজত পাৰ্থক্য আছে। শিষ্য হৈছে গুৰুৰ আজ্ঞা পালন কৰে, বিশ্বাসী হৈছে প্ৰাৰ্থনা কৰে, বিশ্বাস কৰে প্ৰভু তুমি কৰিব পাৰা, মোকো এনেকৈ কৰি দিয়াচোন। কেতিয়াবা সি আশীৰ্বাদ লাভ কৰে, কেতিয়াবা ৱেইট কৰিব লগা হয়। কিন্তু ঈশ্বৰে আপোনাক মোক তেওঁৰ শিষ্য বনাব, যাতে তেওঁৰ ৰাজ্য বিস্তাৰ হয়, তেওঁৰ হৈ আপুনি কাম কৰিব পাৰে, তেওঁ যি কাম কৰিছিল সেই কাম যাতে আপুনি কৰিব পাৰে এই জগতত। প্ৰেইজ দ্য লৰ্ড। আমি প্ৰাৰ্থনা কৰিম যে আমি বিশ্বাসী নহয়, আমি যেন তেওঁৰ শিষ্য হওঁ। প্ৰেইজ দ্য লৰ্ড। আমি বিশ্বাসী নহয়, আমি যেন তেওঁৰ শিষ্য, তেওঁ শিষ্য বনাবলৈহে আপোনাক মোক আদেশ দিছে, বিশ্বাসী বনাবলৈ দিয়া নাই। বিশ্বাসী গোটেই যিসকল বিশ্বাসীয়ে তেওঁৰ পিছে পিছে ফুৰিছিলে, আচৰিত মহিমা দেখিছিলে, তেওঁবিলাকে পিছত কৈছিলে ক্ৰুচত দিয়ক বুলি চিঞৰিছিল। কিন্তু শিষ্যবিলাকে যদিও অস্বীকাৰ কৰিছিল, তথাপি সিহঁতে প্ৰভুৰ লগতে আছে। আহক আমি প্ৰাৰ্থনাত মূল দিয়ক, আমি বিশ্বাসী নহয়, আমি যেন শিষ্য হওঁ। হালেলুয়া, হালেলুয়া, হালেলুয়া। পিতৃ ঈশ্বৰ জিহুৱা, ধন্য হওক তোমাৰ নাম। পবিত্ৰ আত্মা, ধন্য হওক তোমাৰ নাম। তুমি আমাৰ সংগত আছা, তুমি আমাৰ যোগেদি প্ৰভু তোমাৰ মহিমা কৰিবলৈ যি ইচ্ছা কৰা, আমি যেন নিজকে সোধাই দিব পাৰিম তোমাৰ জুৱলিত। আমি যেন আমাক প্ৰভু আমিও নিজে তোমাৰ জুৱলি গাত পাতি ল'ব পাৰিম। এই পিতৃ এই আশীৰ্বাদ দান কৰা, শয়তানৰ সকলো ফান পৰীক্ষা আমাৰ পৰা দূৰ কৰা, তোমাৰ শক্তিত খোজকাঢ়িবলৈ তুমি আমাক শিকোৱা প্ৰভু। সকলো গৌৰৱ মহিমা তোমাৰে হ'ল। এই চুটি নিবেদন প্ৰভু যীশু খ্ৰীষ্টৰ নামত খুজিলোঁ, আমেন। আহক আমি সেই গীত গাওঁ আমাৰ সেৱা সামৰিবলৈ।